নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ ওলালোঁ। তো আজি মই দেখুৱাম গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছ আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ বাবে প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ চুজ কৰি ল'ব লাগিব। মই সুবিধাৰ কাৰণে ক্ৰম ব্ৰাউজাৰটো লৈছোঁ। আৰু এতিয়া আপুনি গুগলত আহিব লাগিব, নাইবা সাৰ্চ বাৰত যাই টাইপ কৰিব গুৱাহাটী ইউনিভাৰ্চিটি অফিচিয়েল বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰত যিটো অপশ্যন আহিছে ইয়াৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল কৰি তলৰ পিনে আহিব, তলৰ পিনে আহিয়ে থাকিব। এতিয়া ইয়াতে চাওক ডাউনলোড, ইয়াতে ডাউনলোড চিলেবাছ, ইয়াতে চিল্লাবি বুলি লিখা আছে আৰু ইয়াৰ তলত ডাউনলোড ফ্ৰম বুলি লিখা আছে। আপোনালোকে ডাউনলোড চিলেবাছৰ ওপৰত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত অলপ জুম কৰি লওঁ মই। ইয়াতে চাওক চিলেবাছ ফৰ কোৰ্চেছ, ইয়াতে দিয়া আছে আণ্ডাৰ গ্ৰেজুৱেট চিলেবাছ, CBCS, পোষ্ট গ্ৰেজুৱেট চিলেবাছ, CBCS, আণ্ডাৰ গ্ৰেজুৱেট চিলেবাছ, নন CBCS আৰু এটা আছে কি পোষ্ট গ্ৰেজুৱেট চিলেবাছ। তো আপোনালোকৰ যিটো হয় আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰি ল'ব। তো মই এতিয়া আণ্ডাৰ গ্ৰেজুৱেট চিলেবাছটো কেনেকৈ ডাউনলোড কৰে সেইটো দেখুৱাই দিম। তো মই একেবাৰে ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক, এনেকৈ অলপ জুম কৰি ল'লে আপুনি চাব পাৰিব। ইয়াতে দিয়া আছে ইউজেছ চিলেবাছ অফ কোৰ্চেছ আণ্ডাৰ CBCS। ইয়াতে দিয়া আছে অনাৰ্ছ কোৰ্চেছ, এন্থ্ৰপলজি, এৰাবিক, আছামিজ, বেংগলী, বায়'টেকনলজি, বড়ো, ভুটানী। আপোনালোকৰ যিটো হয় ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি দিব। তো মই জিঅ'গ্ৰাফীৰ চিলেবাছটো ডাউনলোড কৰি আপোনালোকক দেখুৱাই দি আছোঁ। তো মই জিঅ'গ্ৰাফীৰ ওপৰত অলৰেডি ক্লিক কৰি দিলোঁ। এতিয়া ইয়াতে এটা লোডিং লৈছে সোঁফালে। তো এইটো অলপ জুম কৰি লওক। জুম কৰি ল'লে চাব পাৰিব ইয়াতে লিখা আছে কি BSc, তলৰ পিনে BSc/BA জিঅ'গ্ৰাফী অনাৰ্ছ CBCS চিষ্টেম এডমিনিষ্ট্ৰেটৰ। তো অলপ সোঁফালে আহিলে এই এটা ইয়াতে তলৰ পিনে এটা চিন আছে ক'লা কালাৰেৰে, ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছতে ডাউনলোড হৈ আছে 1.33, ডাউনলোড হৈ গ'ল অলৰেডি। তো এইটো চিলেবাছ ডাউনলোড হৈ গ'ল জিঅ'গ্ৰাফী মেজৰৰ। তো আপোনালোকে এনেকৈ তলৰ পিনে আহিলে চাবলৈ পাৰিব ইয়াতে কি কি চিলেবাছ আছে, ইয়াৰে কণ্টেণ্টটো দি দিছে। তো আৰু অলপ তলৰ পিনে আহিলে আপোনালোকে চাব পাৰিব। তো ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ যিখিনি চিলেবাছত আছে সেইখিনি চাই ল'ব। ইয়াতে অনাৰ্ছ আৰু জেনেৰেল দুয়োটাৰে চিলেবাছ পাই যাব জিঅ'গ্ৰাফীৰ। অকল জিঅ'গ্ৰাফী নহয়, তাতে আপোনালোকৰ ডিপাৰ্টমেণ্ট হিচাপত আপোনালোকে নিজৰ চিলেবাছটো ডাউনলোড কৰি ল'ব পাৰে। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধুসকলক জনাই দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।